Audio Jungle. Audio Jungle. নমস্কাৰ ভিউৱাৰ আজি মই অৰুণাব ক্ৰিয়েশ্যনৰটো সাধাৰণতে মৌ ঘোঁৰা ধানৰ চাউলৰ পৰা বনোৱা হয় কেনেদৰে বনোৱা হয় পিঠা বা লাড়ু বনোৱা হয় মই আজি আপোনালোকক যিটো লাড়ু দেখুৱাবলৈ দিছোঁ এইটো ভাপত দিয়া এটা লাড়ু অতি সোনকালে আৰু সহজতে হয় আৰু খাবলৈও সোৱাদযুক্ত অৰ্থাৎ ষ্টিম লাড়ু 2 ঘণ্টামান তিয়াই থৈছোঁ এইখিনি জহা চাউল লৈছোঁ মই কাৰণ ইয়াত লৈছোঁ ইয়াত আৰু এইখিনি চেনি আৰু এয়া ঘি আৰু এটা ষ্টিমাৰ এটা ৰাখিছোঁ আহক বন্ধুসকল আমি এতিয়া ভিডিঅ'টো চাওঁ লাড়ুনো কেনেকৈ বনায় নমস্কাৰ ভিউৱাৰ আজি মই অৰুণাব ক্ৰিয়েশ্যনৰ যোগেদি আপোনালোকলৈ আহিছোঁ আমাৰ সাধাৰণতে আঘোণ মাহত আগতে প্ৰত্যেক ঘৰ মানুহ বুলিয়ে ক'ব লাগে প্ৰায়বিলাক মানুহৰ ঘৰতে এই ভাপত দিয়া লাড়ুটো বনোৱা হৈছিলে ইয়াক ৰাতিপুৱা ডাঙৰে চাহ পানীৰ লগত আৰু সৰুৱে গাখীৰ পানীৰ লগত খাইছিলে তেতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকক গাখীৰ পানী বুলিহে দিয়া হৈছিলে আৰু ডাঙৰবিলাকক চাহ পানী দিছিলে তাৰ লগত সেই লাড়ুটো দিয়া হৈছিলে এই লাড়ুটো সাধাৰণতে মৌ ঘোঁৰা ধানৰ চাউলৰ পৰা বনোৱা হয় আঘোণ মাহত যেতিয়া ধানৰ ডাঙৰিবিলাক আনি বিভিন্ন জাতৰ ধানৰ ডাঙৰি আনি একেলগতে দুমাই থয় তাত বিভিন্ন জাতৰ ধান পৰাৰ কাৰণে সেই ধানখিনি ভাত খাবৰ কাৰণে উপযুক্ত নহয় আৰু সেইখিনি ধান বানি লৈ তাৰ চাউলটো উলিয়াই পিঠা বনোৱা হয় তাৰে পিঠা কেনেদৰে বনোৱা হয় পিঠা বা লাড়ু বনোৱা হয় মই আজি আপোনালোকক যিটো লাড়ু দেখুৱাবলৈ লৈছোঁ এইটো ভাপত দিয়া এটা লাড়ু অতি সোনকালে আৰু সহজতে হয় আৰু খাবলৈও সোৱাদযুক্ত ইয়াৰ যোগেদি ভাপত দিয়া অৰ্থাৎ ষ্টিম লাড়ু বনোৱা হয় এই লাড়ুটো বনাবলৈ কি কি বস্তুৰ প্ৰয়োজন আপোনালোকক দেখুৱাই দিছোঁ মই 2 ঘণ্টামান তিয়াই থৈছোঁ এইখিনি জহা চাউল লৈছোঁ মই কাৰণ ইয়াত মোৰ মৌ ঘোঁৰা ধানৰ চাউল পাবলৈ নাই মৌ ঘোঁৰা ধান চাউল পাবলৈ নাই কাৰণে মই জহা চাউলকে লৈছোঁ ইয়াত চাহৰ কাপৰে 2.5 কাপ পৰিমাণৰ চাউল তিয়াই লৈছোঁ 2 ঘণ্টামান তিয়াই লৈ ইয়াত পানীটো উঠাই থৈছোঁ তাৰপিছতে এফাল নাৰিকল লৈছোঁ ইয়াত আৰু এইখিনি মাৱা আৰু কাজু মিক্স কৰি থৈছোঁ এইখিনি চেনি আৰু এয়া ঘি আৰু লগতে এইটো মই ষ্টিম কৰিবৰ কাৰণে এটা ষ্টিমাৰ এইটো ৰাখিছোঁ আগৰ দিনত যেতিয়া মানে আমাৰ ষ্টিমাৰবিলাক পোৱা নগৈছিলে তেতিয়া এনেকুৱা ধৰণৰ চচপেনত আমাৰ মাহঁতে এনেকুৱা ধৰণৰ চচপেনত তলত পানী দি ওপৰত হয় চালনী নহয় ফুটা থকা খৰাহী দি তাৰ ওপৰত এখন কাপোৰ দি লাড়ুবিলাক দি গৰম কৰিছিলে এতিয়া প্ৰথমতে আমি চাউলখিনি গুড়ি কৰি ল'ম গাঁৱত সাধাৰণতে এইবিলাক চাউল ঢেঁকীত গুড়ি কৰা হয় মই ইয়াত ঢেঁকী যিহেতু পাবলৈ নাই মই আপোনালোকক মিক্সিতে অতি সহজতে কেনেকৈ এই লাড়ু কৰি খাব পাৰে তাকে দেখুৱাওঁ এই চাউলখিনি খুব ভালকৈ চালি ল'ব লাগিব ইয়াত মই কেৰাহীখন ব্যৱহাৰ কৰিছোঁ যদিও গাঁৱত ডলা বা অন্য কিবা ব্যৱহাৰ কৰিব পাৰে মই বেছি লাড়ু নবনাওঁ আপোনালোকে নিজৰ প্ৰয়োজন অনুসাৰে
সৰহকৈ বনাব পাৰে। ইয়াৰ জোখটো হৈছে 1 কেজি চাউলত এটা নাৰিকল দিব লাগে, তেতিয়া সোৱাদটো ভাল হয়। আৰু এই মই যে লগত মাৱা দিছোঁ বা এইটো এটা বস্তু আছে টুটি ফুটি বুলি কয়, এই টুটি ফুটিটো মই ইয়াত দিম বুলি ভাবিছোঁ। এইবিলাক কিন্তু অপশ্যনেল, এইটো নিদিলেও হয়। এতিয়া এবাৰ চালি ল'লোঁ, আকৌ এবাৰ চালিম। এইখিনি চালা হৈছে আৰু এইখিনি গুড়ি কৰি ল'ম। এই পিঠা এই লাড়ু বনাওঁতে বৰ বেছি সময় নালাগে, খাবলৈও ভাল আৰু স্বাস্থ্যসন্মতো। আজিকালি ল'ৰা ছোৱালী বা আজি নতুন প্ৰজন্মই মৌ ঘোৰা ধান এইবিলাক কি বস্তু বুজি নাপায়। সেইকাৰণে মই কৈ দিছোঁ যে মৌ ঘোৰা ধানটো হৈছে কি, বিভিন্ন জাতৰ ধান যেতিয়া ডাঙৰিবিলাক আনি দমাই থয় একে জেগাতে, তাতে সৰি পেলাই যিবিলাক ধান গোট খায়, সেই ধানবিলাকৰ ভাত খাবলৈ ভাল নহয়। সেইকাৰণে তাৰে পিঠাগুড়ি খুন্দি নানান ধৰণৰ পিঠা পনা বনোৱা হয়। এই শেষৰখিনি সম্পূৰ্ণৰূপে গুড়ি হৈ গ'ল, সম্পূৰ্ণ গুড়িখিনি চালাৰ দৰকাৰ নাই। এতিয়া আমি এইটো মিক্সিতে নাৰিকল তাৰপিছতে আৰু এই চেনি একেলগে যিহেতু সানিমেই, এই 2 চামুচ 3 চামুচ চেনি দিছোঁ। চেনিটো বেছি দিয়া নাই। এইটো মাৱা, এইটো ঘৰত বনোৱা নহয়, কিনা মাৱা, আৰু লগত কাজু আছে, অলপ কাজু আছে। এইকেইটা কিন্তু অপশ্যনেল হয়, নিদিলেও এনেই। আমি আগতে গাঁৱত এইটো একো নিদিয়াকৈ এনেই খাইছিলোঁ, কিন্তু এতিয়া সৰু ল'ৰা ছোৱালীয়ে মনোযোগ আকৰ্ষণ কৰাৰ কাৰণে এনেকৈ বনাব লগা হয়। অনুগ্ৰহ কৰি চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। এতিয়া নাৰিকল, চেনি এই সকলো মিক্স হৈ গ'ল। ইয়াতে মাৱা সকলো মিলাই দিয়া হ'ল।
এতিয়া এই লাড়ুখিনি সানিবৰ কাৰণে মই ইয়াত 1 চামুচমান পৰিমাণৰ খিচমিচ দিছোঁ। নিদিলেও হয়, কিন্তু মই সোৱাদৰ কাৰণে দিছোঁ আৰু দেখিবলৈ ভাল হোৱাৰ কাৰণে দিছোঁ। আৰু এইটো বজাৰত এনেকুৱা কিনিবলৈ পায়, বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুটছ কাটি থোৱা থাকে। এইটো টুটি ফুটি বুলি কয়, এনেকুৱা পেকেটত কিনিবলৈ পায়। এইটো মই ইয়াত সানিবলৈ দিছোঁ। ইয়াতে এতিয়া মই কি কৰিম, ইয়াত পানী বা গাখীৰ কোনো দিয়াৰ প্ৰয়োজন নাই। পানী দিলে টেপটেপীয়া হৈ যাব। 2 চামুচ আধা পৰিমাণৰ ঘি দিছোঁ। এইটো অন্নপূৰ্ণা ঘি ইউজ কৰিছোঁ। ইয়াতে এতিয়া মই এইখিনি সানো, মানে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণে সানিব লাগিব। পানী দিয়া কোনো দৰকাৰ নাই। নাৰিকলৰ পৰা পানী ওলাইছে, তাৰপৰা আৰু মাৱাৰ পৰা ওলাইছে, ঘি দিছোঁ, এইখিনিতে হৈ যাব। আঘোণ মাহত সোমোৱাৰ লগে লগে মোৰ এই লাড়ুবিলাকলৈ মনত পৰে, আগতে আমি সৰুকালতে এইবিলাক গাঁৱত খাইছিলোঁ। কিন্তু ইয়াত যদিও MOU XHORA ধান পাবলৈ নাই, মই তথাপি জহা চাউল বা অন্যান্য চাউল দিয়ে মাজে মাজে বনাই খাওঁ বা বেলেগকো খুৱাওঁ। এতিয়া এয়া পিঠাগুড়িখিনি সানি হৈ গ'ল। ইয়াৰে মই এতিয়া লাড়ু বনাম, কিন্তু তাৰ আগতে মই এই পানীখিনি আপোনালোকে ষ্টিমাৰ নাথাকিলে, এতিয়া মই ষ্টিমাৰ আছে কাৰণে ষ্টিমাৰ ইউজ কৰিছোঁ। ষ্টিমাৰ নাথাকিলে ৰাইচ কুকাৰৰ ওপৰত থকা বাতিটোত ডেক্সি, এনেকুৱা চচপেন, এইবিলাকত আপোনালোকে পানীটো গৰম কৰি ল'ব পাৰে। আমাৰ গাঁওবিলাকত তেনেকেই কৰে। এতিয়া আজিকালিহে ষ্টিমাৰ ওলাইছে, আগতেতো ষ্টিমাৰ নাছিলে। এতিয়া চচপেন বা কেৰাহীৰ ওপৰতো পাৰে। কেৰাহীৰ ওপৰত সমান জোখৰ ফুটা থকা এটা খৰাহী বা চালনী দি, তাৰ ওপৰত এখন কাপোৰ বা গামোচা এখন দি তেনেকৈ লাড়ুবিধ কৰিব পাৰি। অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। পানীটো অলপ হেৰি হ'ব লাগিব। মই ইতিমধ্যে পানী গৰম হৈ মানে লাড়ুকেইটা বনাই লওঁ। এই লাড়ুটো বাহিৰত থ'লে 2-3 দিনলৈ ভালে থাকে, ফ্ৰিজত থ'লে 4-5 দিনলৈকে থৈ খাব পাৰি। আমাৰ মানুহে আগতে চাহটোক চাহপানী বুলি কৈছিলে, গাঁৱৰ মানুহবিলাকে। আৰু সৰু ল'ৰা ছোৱালীক ঘৰত 2-3জনী গাই খীৰালেও গাখীৰ পানীহে খুৱাইছিলে, কি কথা নাজানো। জলপানৰ লগত পিয়ৰ গাখীৰ খাবলৈ দিছিলে, মানে সুদা গাখীৰ, কিন্তু ৰাতিপুৱা গাখীৰ পানীহে দিছিলে। কি কথা সেইটো তেওঁলোকেহে জানিব, আমি নাজানো। আগৰ মানুহৰ সেইটো এটা কিবা হেৰি আছিলে। অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। ষ্টিমাৰটো যিহেতু সৰু, গতিকে প্ৰথমতে এইকেইটা কৰি ল'ম। পানী এইটো দিছে ইতিমধ্যে।
পানী ইতিমধ্যে তলত উতলিছে গতিকে মই ষ্টিমাৰটো যে কৰোঁ সেইকাৰণে প্ৰথমতে এইকেইটা দি লওঁ 1 টা 4 টা 5 টা 6 টা যিটো জোখৰ লাড়ু বনাইছোঁ ইয়াত মানে 14টা লাড়ু দিব মই এতিয়া মানে যিটো জোখৰ লাড়ু ইয়াত বনাইছোঁ ইয়াতে 14টা লাড়ুহে ধৰে মোৰ যিহেতু ষ্টিমাৰটো সৰু আৰু অলপ মাজত ফাঁক ৰাখিব লাগে কি কাৰণে মানে সিজিলে নহ'লে ইটোৱে সিটোৱে লাগি যাব সেইটো কাৰণে অকণমান ফাঁক ৰাখি থ'ব লাগে মই ইয়াতে 14টা লাড়ু দিছোঁ এতিয়া এইটো ষ্টিম হ'বলৈ দিছোঁ 15 মিনিট তাতে 14টা হ'ল আৰু এইকেইটা ইয়াত হ'ব এইকেইটা পাছত কৰি দিম দৰ্শক বন্ধুসকল আপোনালোকে এতিয়া এই নতুন ধান ওলোৱাৰ সময়ত যদি যাৰ সুবিধা আছে মৌ ঘোঁৰা ধান পায় তেওঁলোকে মই দেখুওৱা ধৰণে এই লাড়ুটো বনাই খাই চাবচোন যদি আপোনালোকে ভাল পায় মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব নমস্কাৰ সিজিছে ইয়াত মই বাকীকেইটা লগাই দিব পাৰিম এতিয়া বাকীকেইটা দি দিব পাৰিম তাৰমানে অলপমান জেগা ওলাইছে বাকী লাড়ুকেইটাও দি দিছোঁ কেতিয়া দিব পাৰি যাব অলপ ফাঁকটো ওলাই গ'ল যে সিজি গ'ল এই লাড়ুটো মই প্ৰায়ে ঘৰত বনাই খাই থাকোঁ কিন্তু আজি প্ৰধানকৈ বনাই দেখুওৱাৰ উদ্দেশ্য এটাই হৈছে যে আমাৰ আগৰ অসমীয়া গাঁওবিলাকত প্ৰচলিত যিবিলাক পিঠা পনা লাড়ু সেইবিলাকৰ বনোৱা প্ৰণালী যাতে আমাৰ পাছত হেৰাই নাযায় সেইকাৰণে কোনোবা এজন যিকোনো মানুহে যদি কাৰোবাৰ চাবলৈ ইচ্ছা থাকে বা কৰাৰ মানসিকতা থাকে তেনেকুৱা লোকে চাই শিকি থ'লে আমাৰ বস্তুবিলাকৰ ইয়াৰ বনোৱা প্ৰণালীবিলাক হেৰাই নাযায় মোৰ প্ৰধান উদ্দেশ্য হৈছে সেইটোৱেই যদি আপোনালোকে বনাই খাই ভাল পায় তেনেহ'লে বেলেগকো খুৱাই চাব
আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া মোৰ লাড়ু হৈ গ'ল, এয়া ভাপত সিজি গ'ল। এতিয়া ঠাণ্ডা হ'লে মই নমাই থ'ম। ভাপত সিজি গ'ল, এতিয়া পানীৰ ওপৰতে অলপ সিজি থাকিবলৈ দিম। নমাই দিছোঁ। এতিয়া 15 মিনিট হৈ গ'ল। আমাৰ লাড়ু হৈ গৈছে। এতিয়া এই লাড়ুটো এনেকৈ উলিয়াই আনি ভিতৰলৈকে সিজি গৈছে এইটো লাড়ু। এতিয়া হৈ গ'ল। এই লাড়ুটো আমি যিটো পৰিমাণৰ চেনি দিছোঁ তাতকৈ বেছিকৈও কোনোবাই দি খাব পাৰে, কাৰণ বইল হোৱাৰ পাছত ইয়াৰ মিঠাৰ গুণটো অলপ কমি যায়, মিঠাটো অলপ কমি যায়। এইখিনি এতিয়া পানীৰ পৰা পাছত ভাপৰ পৰা পাছত উঠাই থৈ দিম। হৈ গৈছে লাড়ু এইটো। এইখিনি লাড়ু 2-3 দিন বাহিৰত থৈ খাব পাৰে, আৰু ফ্ৰিজত থ'লে 4-5 দিনলৈকে ভালে থাকে। এই লাড়ুটো আপুনি বৰফি নিচিনাকৈও কৰি পেলাই খাব পাৰে, বা কেকৰ নিচিনাকৈও আপুনি কৰি খাব পাৰে এই বস্তুটো মিলাই। ধন্যবাদ বন্ধুসকল। আমাৰ এই চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে।